হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল, মোৰো খবৰ ভাল। আজি মই এটা মন্দিৰত যাম। প্ৰথমতে মই মোৰ ঘৰৰ অলপ মন্দিৰটো দেখুৱাম, তাৰপিছত মই আপোনালোকক ক'ৰ মন্দিৰত যাম দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ। এয়া মই ঘৰৰ মন্দিৰটোতে চাকি বন্তি জ্বলাই উঠিলোঁ। তাৰপিছত এয়া মন্দিৰলৈকে যাওঁ বুলি ওলালোঁ। মই আৰু মোৰ ওচৰৰ খুৰী দুজনীৰ লগত মই গৈ আছোঁ। এয়া আজি মই যাম ওদালগুৰি ডিষ্ট্ৰিক্ট মাজবাট অঞ্চলৰ জনপ্ৰিয় মন্দিৰ এটা মহামণি বুলি জনা যায়। এই মন্দিৰটো 1569 চনত স্থাপিত হৈছে। এই মন্দিৰটোত দুটা মন্দিৰ আছে, এটা মহামণি থানখন আৰু এটা শিৱ মন্দিৰ আছে। এয়া গৈ আছোঁ মন্দিৰত। এয়া আলহী আহি এয়া মন্দিৰৰ সন্মুখখন আপোনালোকক অলপ দেখাই আছোঁ। এনেকৈ সন্মুখেদি সোমাই গৈ চিধা গৈ থাকিলে হ'ল। ইয়াতে বহা ঠাই আছে, যাত্ৰীসকলে প্ৰসাদ খাই বহি থাকিব পাৰে। ইয়াতে নাম কীৰ্তন হয়। ইয়াত এটা কল আছে, তাত ভৰি ধুব পাৰে। আৰু কোনোবাই যদি প্ৰসাদ লৈ আহে, প্ৰসাদ দিব পাৰে, আৰু প্ৰসাদ লৈ নানিলেও ইয়াতে দুজন পূজাৰী আছে। এজন পূজাৰীয়ে হাতত 10 টকা এটা দিলে এটা কুপন দিব। সেই কুপনটো আপুনি ৰাখিব লাগিব। কুপনটো দিলে আপোনাক প্ৰসাদৰ টোপোলা এটা দিব, সেইটো ঘৰত নিব পাৰিব আৰু খোৱাৰ কাৰণে এক্সট্ৰা প্ৰসাদ। এয়া মন্দিৰৰ ভিতৰত সোমাইছোঁ। যদি কোনোবাই ধূপ চাকি জ্বলায়, তাতে মন্দিৰৰ সন্মুখতে জ্বলাব পাৰিব। ইয়াত ভিতৰত জ্বলাব নিদিয়ে। এয়া মন্দিৰৰ ভিতৰ ভাগ। মন্দিৰৰ ভিতৰ ভাগটো মাটিৰ হয়, বাকী চব পকীৰ হয়। এয়া মন্দিৰৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহিছোঁ চাইডত। এয়া চাইডত খানা খাব পৰা ঠাই আছে।